হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু অসমীয়া চিনেমা জগতৰ বিষয়ে কিমান জানে? নিজকে এবাৰ পৰীক্ষা কৰি চাবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক। বন্ধু-বান্ধৱীসকল, মই আজি আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া ছবি জগতৰ কেইটামান প্ৰশ্ন আৰু উত্তৰ। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰোঁ যে আপুনি যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব বাটনটোৰ কাষতে থকা বেলটো বজাই দিয়ক। আৰু এই ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু নজনাসকললৈ শ্বেয়াৰ কৰি দিব। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে, লিংকসমূহত ক্লিক কৰি আমাৰ আগৰ ভিডিঅ'সমূহ পোনপটীয়াকৈ চাব পাৰে। বন্ধু-বান্ধৱীসকল, এই ভিডিঅ'টোৰ বিষয়ে কিবা ক'বলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক বন্ধু-বান্ধৱীসকল, আমি এই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এক নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম চিনেমা হলটোৰ নাম কি? বন্ধু-বান্ধৱীসকল, আপোনালোকে জানেনে বাৰু? আৰু যদি জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে জোনাকী, আৰু এই চিনেমা হলটো তেজপুৰত অৱস্থিত। 2 নম্বৰ প্ৰশ্ন, হিন্দীৰ পৰা ডাবিং কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰক। আৰু ইয়াৰ উত্তৰ হৈছে ভাগ্য। 3 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি উত্তৰটো জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ইয়াৰ উত্তৰ হৈছে নটৰাজ থিয়েটাৰ। 4 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে ভাইটি, আৰু এই চিনেমাখনে 1972 চনত মুক্তি লাভ কৰিছিল। 5 নম্বৰ প্ৰশ্ন, জুবিন গাৰ্গে পৰিচালনা কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি জানে তেনেহ'লে 10 ছেকেণ্ড শেষ হোৱাৰ আগতে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু ইয়াৰ উত্তৰ হৈছে তুমি মোৰ মাথো মোৰ। বন্ধু-বান্ধৱীসকল, আপোনালোকে এই ছবিখন চাইছেনে? আৰু যদি চাইছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিল এটা লাইক কৰিব, আৰু যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো নজনাসকললৈ শ্বেয়াৰ কৰি দিব। আৰু একেবাৰে শেষত সকলোলৈকে ধন্যবাদ জনালোঁ।